মই এটা ভিডিঅ' দিছিলোঁ ইনষ্টাগ্ৰামত, বিশেষকৈ ভিডিঅ'টো ভাইৰেল হৈছিল আৰু সেই ভিডিঅ'টোত মই এনেধৰণৰ নুনি কটন মেখেলা চাদৰ দেখুৱাইছিলোঁ আৰু এযোৰত 2200 টকা বুলি কৈছিলোঁ। কিন্তু কিছুমানে নহয় বহুতেই কৈছে আৰু হাঁহিছে, মোক ইনচাল্ট কৰিছে যে এইবোৰ কাপোৰ 200, 300, 500ত পায়, তই ইমান দামত বেছি আছ এই বুলি কৈছে। মানুহক হেনো মই ঠগি আছোঁ এই বুলি মোক কৈছে। আচলতে আপোনালোকে যি 200, 300ৰ কথা কৈছে সেইবোৰ হৈছে মেচিনত বোৱা, অসমৰ বাহিৰৰ কোম্পানীত বোৱা মেচিনত বোৱা কাপোৰ হয়, হাতে বোৱা আমাৰ অসমৰ কাপোৰ নহয়, গম পাইছেনে বাৰু? এয়া হৈছে নুনি কটন মেখেলা চাদৰ, সেই মেচিনত বোৱা মেচিন মেড কাপোৰ নহয় 200, 300ত পাবলৈ। আৰু আপোনালোকে কৈছে মই বোলে ৰাইজক ঠগাইছোঁ। মইনো কিয় ঠগাম বাৰু? এই ছ'চিয়েল মিডিয়াৰ যুগত কোনো কাকো আজিকালি ঠগাবলৈ নোৱাৰে, সেই কথা আপোনালোকে মনত ৰাখিব। আৰু এয়া 300, 400, 500 টকীয়া কাপোৰ নহয় মেচিনত বোৱা, এই অসমৰ বাহিৰৰ গুজৰাট চুৰাটত বোৱা কাপোৰ নহয়। এয়া দেখাত একেই হ'ব পাৰে, সেইটো বেলেগ কথা। দেখাত হয়তো মেচিনত বোৱা কাপোৰবিলাক ইয়াতকৈ দেখাত ধুনীয়া হ'ব পাৰে, কিন্তু সেইবোৰ কাপোৰ এবাৰ দুবাৰ পিন্ধাৰ পাছত সেইবোৰ কাপোৰ আৰু নেক্সট টাইম পিন্ধিবলগীয়া যোগ্য হৈ নাথাকে আৰু। কিন্তু হাতে বোৱা আৰু মাটিশালত বোৱা যিবোৰ কাপোৰ সেইবোৰ আপোনালোকে লাইফ টাইম ধুই পিন্ধি থাকক, ধুনীয়াকৈ পিন্ধিবলৈ পাৰিব। কিন্তু মেচিনত বোৱাবোৰ এবাৰ পিন্ধাৰ পাছত মানে কিবা এটা ভাল নোহোৱা হৈ যায়, কোচমোচ খাই যায়, সেনেকুৱা ধৰণৰ কথা। আৰু আপোনালোকে এনেধৰণে ভুল নুবুজিব যে 300, 400ত এইবোৰ কাপোৰ পায় বুলি। আচলতে যিবোৰ কাপোৰ 300, 400, 500ত পায় সেইবোৰ হৈছে মেচিনত বোৱা।